মই এতিয়া নিজকে কৰোনাৰ পৰা বচাবৰ কাৰণে মাস্ক পৰিধান কৰিছোঁ আৰু নিজাববীয়াকৈ মই নিজৰ শৰীৰৰ পৰাই কৰোনাৰ প্ৰটেকশ্যনৰ কাৰণে মই এইখিনি এনেধৰণে ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ লগে লগে মই এতিয়া বৰ্তমান খেতি পথাৰতো নিয়োজিত হৈ আছোঁ। মোৰ খেতি বৰ্তমান চাব পাৰে আপোনালোকে, মই মাটিত কৰা নাই, মই কৰিছোঁ। চাওক, মোৰ কেৰেলা লাগিছে, এয়া কেৰেলা লাগিছে। এয়া মোৰ কেৰেলা লাগিছে, এয়া মোৰ কেৰেলা লাগিছে। এয়া পকাৰ ওপৰত মই দাংবডি খেতি কৰিছোঁ, এয়া মোৰ দাংবডি লাগিছে। এয়া মোৰ বিলাহী লাগিছে, এয়া মোৰ বিলাহী, এয়া মোৰ বিলাহী। এয়া বস্তাত মই বিভিন্ন বাম খেতি কৰিবলৈ লৈছোঁ। তাৰ লগে লগে মোৰ এয়া পকাৰ ভিতৰতে বীজ জলকীয়া লাগিছে। এইবিলাক মোৰ বীজ জলকীয়া, এইবিলাক মোৰ বীজ জলকীয়া লাগিছে, এইবিলাক বীজ জলকীয়া। তাৰ লগে লগে মই টেকেলিত পিঁয়াজৰ খেতি কৰিছোঁ, গাজৰ কৰিছোঁ, এইবিলাক গাজৰ হৈছে। এনেধৰণে বিভিন্ন খেতি মই টেমাতে কৰিবলৈ লৈছোঁ। এইবিলাক ইয়াৰ উপৰিও মই আমলৰি টোপ বিহুত খাবৰ কাৰণে তৈয়াৰ কৰিছোঁ। এয়া মোৰ খেতি। আৰু পকাতে মই ৰঙালাও খেতি কৰিছোঁ। পকাত এয়া মই বিচনা চাদৰ পাৰি দিছোঁ। বিচনা চাদৰৰ ওপৰত মই নাৰিকলৰ বাকলি দিছোঁ। নাৰিকলৰ বাকলিৰ ওপৰত মই শাক পাচলি বাকলি পেলাইছোঁ। পেলাই মই পকাৰ ওপৰত খেতি কৰিছোঁ। এয়া ৰঙালাও, এয়া মোৰ বেঙেনা, এয়া মোৰ বেঙেনা লাগিছে। এয়া মোৰ কেৰেলা, এয়া জলকীয়া, এয়া অমিতা মই পকাৰ ওপৰতে কৰিবলৈ লৈছোঁ। ঠিক তেনেকৈ মানুহে কষ্ট কৰিলে অশেষ কষ্টৰ বিনিময়ত বিভিন্ন জেগাত বিভিন্ন ধৰণে মাটি নহ'লেও খেতি কৰিব পাৰি। এয়াই মোৰ নিদৰ্শন।